মই জানো মই মাত্ৰ তোমাৰ বন্ধু, কিন্তু কেনেকৈ কওঁ যে বন্ধুৰ দৰে মই থাকিব নোৱাৰোঁ। মই এইটো জানো যে তোমাৰ জীৱনত অন্য এজন আছে। বহুত কথা ক'ব লগা আছে, কিন্তু কেনেকৈ কওঁ। ভাবোঁ যদি কৈ দিওঁ তুমি ভুল নুবুজা নহয়। মোৰ মনৰ কথা জনাৰ পিছত মোক বেয়া নোপোৱা নহয়। আমাৰ বন্ধুত্ব ভাঙিটো নাযায় ন। লাগিলে তুমি ন বুলিয়ে কৈ দিয়া, কিন্তু কথাটো এনেদৰে পাতি থাকিবা ন, যেনেদৰে এতিয়া পাতি আছা। মই বহুত বুজালোঁ নিজকে যে এই প্ৰেম হ'ব নোৱাৰে। তই কেৱল বন্ধু, কিন্তু মোৰ হৃদয়ে মোৰ এটা কথাও নুশুনিলে আৰু তোমাৰ প্ৰতি আকৰ্ষিত হৈ গ'ল প্ৰতিদিনে। মই প্ৰকাশ কৰোঁ যদিও কেনেকৈ কৰোঁ। বন্ধুত্ব ভাঙি যোৱাৰ বহুতো ভয় হয়। এতিয়া যেনেকৈ আছা, পিছত তেনেকৈ নাথাকা যদি, তেতিয়া মানুহে কয় যে প্ৰেমৰ প্ৰস্তাৱ বিনা সংকোচত কৈ দিব লাগে। উত্তৰটো পাই যাবা ন, লাগিলে নৌৱে হওক। কিন্তু এইটো কোনেও কোৱা নাই যে তেতিয়া কি কৰিব লাগে, যেতিয়া সেই প্ৰেম তোমাৰ ফ্ৰেণ্ডৰ লগত হয়। প্ৰেম হৈ যোৱাৰ পিছত বন্ধু হৈ থকা বহুত অসুবিধা হয়, সেইটো আগতে শুনিছিলোঁ আৰু এতিয়া সেইটো অনুভৱো কৰিছোঁ। তোমাৰ লগত কথা পাতি ভাল লাগে মোৰ, কিন্তু মোৰ প্ৰেমৰ বাবে এই অভ্যাসটো হেৰুৱাব নোখোজোঁ। তুমি মোক ভাল বন্ধু বুলি ভাবা আৰু মই প্ৰেমৰ নামত আমাৰ বন্ধুত্ব ভাঙিব নিবিচাৰোঁ। মই অশান্তিত থাকিম বাৰু। এই প্ৰেম লাগিলে ওৱান ছাইডেই হওক, মই সহ্য কৰিম। তোমাৰ কেনেকুৱা লাগিব এইটো জানি মই তাকে ভাবি থাকোঁ। সম্পৰ্কটো আগুৱাই নিয়াৰ ইচ্ছাত যদি বন্ধুত্বই ভাঙি দিওঁ। পৃথিৱীত সকলো প্ৰশ্নৰ উত্তৰ পোৱা যায়। কোনোবাই এইটোও কৈ দিয়া, তেতিয়া কি কৰিম যেতিয়া ফ্ৰেণ্ডৰ লগতেই প্ৰেম হৈ যায়। মই পৰীক্ষাও দিব বিচাৰোঁ আৰু ফলাফলৰ বাবেও ভয় কৰোঁ। ফ্ৰেণ্ডশ্বিপতকৈ বেছি ভেলেণ্টাইন ডে'ৰ বাবে অপেক্ষা কৰোঁ। প্ৰেমক ধৰি ৰখাৰ ক্ষমতা আমাৰ হাতত আছে জানো? যদি থকা হয়, হয়তো এই প্ৰেম হ'বলৈয়ে নিদিল হয়। তুমি কি কৰিলা হয় যদি তোমাৰ প্ৰেম ফ্ৰেণ্ডৰ লগত হ'ল হয়?